আজিৰ পৰা বিয়া খোৱা আৰু বিয়াৰ ভিডিঅ' দিয়া ষ্টাৰ্ট হৈ গ'ল। দিনত জোৰোণত মই আহিব নোৱাৰিলোঁ কাৰণ মামাৰ ছোৱালীজনী গাভৰু হৈছিল আৰু তাৰ 4 দিনীয়া গা ধোৱা আছিল। গতিকে জোৰোণত নোৱাৰিলেও থাকিব আৰু এতিয়া যাব ওলাইছোঁ এয়া দৰা বৰালে। সকলোকে ৰেডি কৰি দি এতিয়া মই ওলাইছোঁ লাষ্টত। আৰু এয়া কেনেকুৱা লাগিছে কাপোৰযোৰ আৰু ইমান হাত চুটি যে ব্লাউজ পিন্ধিছোঁ গাইজ, মোৰ তাৰে পিছত আৰু অৱস্থা একেবাৰে বেয়া। ওলাই আহি অলপমান প'জ চ'জ দিলোঁ, লগতে আমাৰ হল যাব আৰু গাড়ীত উঠিলোঁ গোটেইবোৰে। আৰু এয়া মোৰ ফাৰ্ষ্টখন বিয়া, মানে দৰা বৰা, য'ত মই মনসা মন্দিৰত খাইছোঁ। এনেকৈ সকলো আহি বহিলে আৰু আমি গ'লোঁ চাহ খাবলৈ বুলি, আৰু সকলোখিনি দেখাই দিছোঁ বাৰু চাউলত কি খুৱাইছে। জোৰোণত যেনেকৈ দৰা ঘৰ স্পেচিয়েল তেনেকৈ দৰা বৰাত কইনা ঘৰ স্পেচিয়েল হয়নে, এনেকৈ দৰাও আহি পালে। আৰু সকলোখিনি নীতি নিয়ম হোৱাৰ পিছত আমি গ'লোঁ ভাত খাবলৈ বুলি। আৰু ভাতৰ লগত বহুত আইটেম আছিল, পোলাও আছিল, ভাত আছিল, মাছ আছিল, মাংস আছিল, সকলোখিনি আছিল, পনীৰ চনীৰ সকলো আছিল। তাৰপিছত খাই আহি আমি উঠিলোঁ ফটো এণ্ড এতিয়া আমি যাওঁ ঘৰলৈ। বাই বাই। বাকী কাইলৈ বিয়াৰ মিনি ব্লগো আহি আছে।